প্ৰিয় দৰ্শকসকল, আজি মই বনাবলৈ লৈছোঁ ধাবাৰ ষ্টাইলত মাংস। কাৰণ ধাবাৰ মাংসৰ ৰেচিপিবিলাক ল'ৰা ছোৱালীয়ে খাই বৰ ভাল পায়। সেয়ে এবাৰ বনাই চাওঁচোন কেনেকুৱা হয়। এয়া দেখিছে মাংসখিনি মই কাচি লৈছোঁ বুলি আমি কাচি লোৱা বুলি কওঁ, এইটো কাটি লোৱাটো। এনেদৰে কাটি লৈছোঁ কাৰণ মছলাখিনি সোমাব লাগিব। এতিয়া ইয়াৰ বাবে মছলা তৈয়াৰ কৰিম। মছলাৰ বাবে 2টা মিডিয়াম সাইজৰ পিঁয়াজ লৈছোঁ। এয়া নহৰু লৈছোঁ 6-7 ফুটামান, আদা লৈছোঁ এটুকুৰা আৰু কেঁচা জলকীয়া লৈছোঁ। কেঁচা জলকীয়াটো জ্বলা যিমান খায় সেই অনুপাতে দিব। আৰু ধনিয়া পাত আজি মই নাপালোঁ, সেইবাবে নৰসিংহ পাত দিছোঁ। কি হয় ৰেচিপিটো খাই জনাম কেনেকুৱা হয়। এয়া কাজু কোমলাই থৈছিলোঁ, কাজু কেইটামান দি দিছোঁ, 6-7টামান দিছোঁ। এইখিনি এতিয়া মাৰি ল'ম। মাংসখিনিত মই এয়া 2 চামুচমান নেমু ৰস দিছোঁ, নিমখ দিছোঁ আৰু মই পিচি লোৱা এই মছলাখিনি দি দিম এতিয়া ইয়াত। ফ্ৰেছ ক্ৰীম লৈছোঁ, এয়া বাতিটোৰে এবাতি। দৈ লৈছোঁ এয়া এবাতি। গৰম মছলা দিছোঁ, 1 চামুচমান দিছোঁ এয়া গৰম মছলা। আৰু ধনিয়া পাউডাৰ দিছোঁ, এয়া 1 চামুচমানেই দিম। এইখিনি এতিয়া খুব ভালদৰে মিলাই ল'ব লাগিব, এনেদৰে সানি ল'ব লাগিব। মছলাখিনি এয়া ভালদৰে মিলাই ল'লোঁ এনেদৰে। এতিয়া লাষ্টত কচুৰি মেথি, এইটো পেকেট লাষ্টত এইখিনি মই দি দিম, এমুঠি লৈছোঁ। আকৌ সানি দিম। এনেদৰে ভালদৰে সানি আধা ঘণ্টা মাংসখিনিত ভালদৰে মছলাটো সোমাবৰ বাবে ৰাখি দিব লাগিব। মাংসখিনি এয়া আধা ঘণ্টা মেৰিনেট কৰি থৈ দিছিলোঁ। আধা ঘণ্টাতকৈ বেছিকৈ থ'লেও একো নাই, যিমানে বেছি থ'ব পাৰি সিমানে ভাল। মাংসত তেতিয়া গোটেই মছলাখিনি সোমাই যায়। এতিয়া কেৰাহী গৰম হৈছে, বাটাৰ দিম। পিচকে দি যাম এনেদৰে। মাংসৰ পিচকেইটা ইলুটি শিলুটি কৰি দিম এতিয়া। ভাজিব লাগিব ভালদৰে। খুব ধুনীয়া গোন্ধাইছে, গোন্ধটো খুব ভাল লাগিছে। খাবলৈ ভালেই হ'ব যেন পাইছোঁ, প্ৰথম বনাইছোঁ। খুব সুন্দৰ গোন্ধাইছে কিন্তু। জুইটো অকণমান বঢ়াই দিলোঁ, ভুল হৈ গ'ল, সেইকাৰণে অলপ ৰঙচুৱা হৈ গৈছে। মাংসখিনি আমাৰ সিজিছে। এতিয়া মই বাকী বস্তুখিনি দি দিম। এতিয়া এই পেষ্টখিনি দি দিম ইয়াতে। পেষ্টখিনি দিয়াৰ পিছত
এতিয়া আমি ঢাকোন মাৰি অলপ সময় ৰাখি দিম। অকণমান গৰম পানী দি দিম। বস্তুখিনি তেতিয়া খুব ভালদৰে সিজিব, জুইটো বঢ়াই দিব পৰা যাব। তেতিয়া প্ৰয়োজন অনুসৰি দিব লাগিব, বৰ বেছিকৈ দিলে ভাল নহ'ব। বাতিটো ইয়াতে এনেদৰে মই লেট খাই থকাখিনি আৰু ফালি দিছোঁ। এতিয়া জুইটো বঢ়াই অলপ সময় থাকি দিম। আমাৰ ৰেচিপিটো হৈ গৈছে। ইমানেই ধুনীয়া গোন্ধাইছে, আমাৰ ঘৰৰ মানুহ থাকিব পৰা নাই। আৰু আপোনালোকে এয়া দেখিলে মই কেনেদৰে বনালোঁ, আৰু ইতিমধ্যে টেষ্ট কৰি চালে খুব সুন্দৰ হৈছে, খাবলৈ খুব টেষ্ট হৈছে। আৰু আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চালে বুলি ভাবিছোঁ। আৰু যিসকলে চালে মোক চাই কমেণ্ট কৰি জনাব কেনেকুৱা পালে মই বনোৱা ৰেচিপিটো, আৰু নিজেও এবাৰ ট্ৰাই কৰি চাব। মই কিন্তু ধনিয়া বদলি ধনিয়া আজি বিচাৰি নাপালোঁ, নৰসিংহৰ কোমল আগ কেইটামান দিছিলোঁ। খুবেই ভাল হৈছে, খাবলৈ অকণো বেয়া হোৱা নাই। আৰু আপোনালোকে এনেদৰে বনাই মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। খাই চাব, বনাই খাই কমেণ্ট কৰি ক'ব কেনেকুৱা পালে। আৰু যিসকলে মোৰ ভিডিঅ'টি পোনপ্ৰথমবাৰৰ বাবে চাইছে, নতুন নতুন ভিডিঅ'ৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।